নমস্কাৰ। কবিতাত মুকুতা হৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা হৰেৰ আজিৰ নিবেদন নিৰৱধি গাথা। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। জীৱন পৰিক্ৰমাৰ এক দীঘলীয়া যাত্ৰা, যাৰ নাই অগ্ৰিম চিন্তা, নাই ভাৱনা। আড়ম্বৰবিহীন সুৰ মোৰ যাত্ৰা, দিন তাৰিখৰ হিচাপ ৰাখে একমাত্ৰ বিধাতা। ক্ৰমিক নম্বৰ আছে আগমনৰ, কিন্তু যোৱা সময়ত তাৰ ব্যতিক্ৰম। নেলাগে টিকট, আহে সুসজ্জিত ৰথ। যাত্ৰা হয় আৰম্ভ, অন্ত পেলাই জীৱনৰ খলা বোমা পথ। ধন দৌলত অহংকাৰ কিম্বা অভিমান, বন্ধু বান্ধৱ অথবা নিভৃত আপোনজন, সিদিনাৰ পৰা হয় সকলোৱেই পৰ। সংগী হয় শ্মশানৰ চিতা, নতুবা সৰু এখনি মাটিৰ ঘৰ। বিলীন হৈ যায় আশা আকাংক্ষা, নভবাকৈ নিচিন্তাকৈ পলকতে। এয়াই শ্ৰেষ্ঠতম জীৱনৰ নিৰৱধি গাথা। আছো হৈ আলহী লৈ বুকুত অযুত আশা। আছো আলহী হৈ লৈ বুকুত অযুত আশা। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।